নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ সকলো ভালে কুশলে আছে। মোৰ অন্য এটি ভিডিঅ' মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিহেতু আজি কাতি বিহু আছে, মানে কাতি বিহু আমাৰ ঘৰত কেনেকৈ কওঁ কি কথা আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। চ' আপোনালোকে চাই থাকিব আমাৰ ঘৰতনো কেনেকৈ কি কৰোঁ। মই এতিয়া মানে পথাৰলৈ আহিছিলোঁ, হ'লে পথাৰৰ পৰা ঘৰলৈ যাওঁ। চাকি অলপ গধূলি টাইমত লগাম বাৰু, এতিয়া লগাবলৈ নাই অহা। তথাপি যা যোগাৰ মায়ে কৰি আছে। এইফালে পথাৰত লগাবহি লাগিব, যিহেতু আমাৰ ধান খেতি নাই। ধান খেতি থকাবিলাকে মানে ধাননিতে দিয়েগৈ। আমাৰ যিহেতু ইয়াত ধান খেতি নকৰে, সেইকাৰণে শাকৰ বাৰীতে দিম। আৰু এইখিনি মানে মাটিমাহ খেতিখিনি ইয়াত মূলা বাৰীত দিব লাগিব, মানে লখিমী আদৰা। তুলসী ঢাপটো মোচা হৈ গ'ল, এইফালে অকণমান চাইডেও মুচি দিছোঁ। এইডোখৰতে পতা হ'ব আৰু আজি এইডোখৰ ৰাতিপুৱা মানে মুচিছিলোঁ হ'লে মানে এই ঘৰ দুৱাৰ মুচোঁতে একেলগতে বোলো মুচি দিলোঁ। তাৰপৰা কিমান ডাঙৰ বৰষুণ আহিলে যে, বৰষুণ দিলে গোটেইখন ধুই পেলালে। তাৰপৰা আকৌ দুবাৰ মুচিবলগীয়া হৈ গ'ল। ৰাতিপুৱা মানে আমাৰ ইয়াত বহুত ডাঙৰ বৰষুণ দিলে, সেইকাৰণে চবটো গ'লগৈ, সেইকাৰণে আকৌ মুচি দিলোঁ বাৰু। এতিয়া মোচা হৈ গ'ল। তাৰপৰা চব যা যোগাৰ হৈ আছে। গধূলি হোৱা মাত্ৰকে মানে চাকি তাকি জ্বলাই বুট মগু দিয়া হৈ যাব। আহিছোঁ বহুত মানে দেৰিয়ে হ'ল আজি, মানে দেৰিকৈ নিবলৈ আহিছোঁ। আৰু কথা এটা ক'ম বুলি ভাবিলোঁ, পাহৰি থাকিলোঁ। মানে এইবোৰ গধূলি হ'ল যে জোক ওলাই আছে, ভয় লাগে। আজি ৰাতিপুৱা কেনেকুৱা মাছ পালে ভিনদেউহঁতৰ ঘৰত, অলপ মই ভিডিঅ' কৰি থৈছিলোঁ, আপোনালোকক দেখুৱাম বাৰু, ৰ'ব। মানে কেনেকুৱা মাছ আজি ফাৰ্ষ্ট দেখিছোঁ। চব শিঙি মাছ কিন্তু দেই। মুঠতে জালখনত মানে বাট নথকাকৈ গোটেই মাছ লাগি গৈছে। মানে ছাগলী আহিছে, এইফালে খুলি আছে, মানে মই ৰখি আছোঁ। কাতি বিহুৰ দিনাখনে মুঠতে ৰাতিপুৱা কেনেকুৱা মাছ দেখিলোঁ আজি ৰাতিপুৱাই। তো ছাগলীখিনি নিলওঁ ন, ৰ'ব। কিমান দেৰিকৈ আজি ছাগলী নিছোঁহি, কিমান দেৰিকৈ ছাগলী নিছোঁহি কৈছোঁ। এইফালে তুলসী তলত চাকি ধূপ জ্বলালোঁ। এতিয়া ল'ৰা ছোৱালীখন সৰু ল'ৰা ছোৱালীখন মানে নাই আহা। সিহঁতি আহিলেহে হ'ব, বুট মাহ ভিতৰুৱা হ'ব, মানে পূজা কৰা হ'ব। আৰু এতিয়া এইফালে ইয়াত জ্বলালোঁ আৰু পদূলিমুখত জ্বলালোঁ দুগছ। এইফালে পদূলিমুখত দুগছ জ্বলাই দিলোঁ। এইফালে এগছ। তুলসীৰ তলে তলে মৃগ পহুচৰে, তাকে অপেক্ষা কৰি আছোঁ কেতিয়া আহিব ইমান দেৰি কৰিছে। তুলসীৰ তলে তলে মৃগ পহুচৰে, তাকে দেখি ৰামচন্দ্ৰ
ঘৰ ধুনু ধৰে ভকতসকল খাই বৈ গুচি গ'ল আৰু আজি আমাৰ কাতি বিহু এনেকৈ সৰু সুৰাকৈ মানে পালন কৰিলোঁ আৰু ভকতসকলো গ'লগৈ আৰু ভিডিঅ'টো ইমানতে সমাপ্ত কৰি খাই বৈ গ'লগৈ ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰি দিওঁ আমাৰ ঘৰত মানে কেনেকৈ কি কৰোঁ অলপ দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আজিলৈ বাই বাই গুড নাইট